আউজবিল্লাহিমিনাশ্বাইতানিৰ বিসমিল্লাহিৰৰহমানিৰৰহিম। আজি দুটামান সৰু কথা লৈ আহিছোঁ আৰু যিকেইটা আমাৰ ডেইলি বহুত প্ৰয়োজনীয়, কিন্তু আমি বহুতে জানে বাৰু, মই নাজানে বুলি কোৱা নাই, কিন্তু আমাৰ বহুত পুৰুষ বা মহিলা আছে যিসকলে তাৰ বিষয়ে বিশেষ নাজানে বা জ্ঞাত নহয়, তেওঁলোকৰ বাবে মই লৈ আহিছোঁ। আৰু লৈ অহা মই টপিকটো হৈছে গোচল। আমি যে গোচল কৰোঁ, গোচলৰ ওপৰত লৈ আহিছোঁ। গোচল মানে কি হয়, আমি সকলোৱে জানো গোচল মানে কি হয়। গা ধোৱা মানে আমি নিজকে চাফ চিকুণতা কৰা। যদি আমি নাপাক হৈ থাকোঁ তেতিয়া আমি নিজকে চাফ চিকুণ কৰা, বা আমি গা ধোৱা, যিটো আমি জেনেৰেলি বুজোঁ যে আমি গা ধোৱাটোকে আমি গোচল বুলি কওঁ। এতিয়া গোচল বোলে আমি কি হয়, আমি এনেই প্ৰায় দেখোঁ যে আমি পটককৈ গ'লোঁ, পানী অকণ লৈ গা ধুলোঁ, কিন্তু সেইটো গোচল কৰা হ'ল জানো? নহ'লে ইয়াৰো অকণমান নিয়ম আছে, বহুত ডাঙৰ নিয়মো নহয়, অকণমান নিয়ম আছে যে আমি গোচল কেনেকৈ কৰিব লাগে। গোচল কৰিবলৈ হ'লে আমি প্ৰথমতে কি কৰিব লাগিব, যে গোচলৰ এটা নিয়ত আছে, আমি নিয়তটো কৰি ল'ব লাগিব। মানে এটা দোৱা এটা আছে, আমি পঢ়ি ল'ব লাগিব। দোৱাটো একেবাৰে সৰু। দোৱাটো হৈছে নাৱাইতু আন আল গুছলা লিৰাফিল জানাবাতি। একেবাৰে সৰু, নাৱাইতু আল গুছলা লিৰাফিল জানাবাতি। তাৰপিছত আমি যেতিয়া নিয়তটো পঢ়িম, তাৰপিছত আমি কি কৰিম, আমি বাথৰুমত সোমালোঁ গা ধুবলৈ, তাৰপিছত আমি নিয়তটো পঢ়িলোঁ। তাৰপিছত আমি সোঁ হাতত পানী ল'ম। সোঁ হাতত পানী লৈ আমি কি কৰিম, দুই হাতৰ আমি কজালৈকে, মানে এই কিবা কিলাকুটিলৈকে 3বাৰ আমি ধুম। তাৰপাছত আমি কি কৰিব লাগিব, আমি পেচাব পায়খানাৰ স্থানটো আমি ধুব লাগিব। আমি আগতীয়াকৈ চাফ চিকুণ হৈ ল'ব। তাত আমি লেতেৰা হ'লেও ধুব লাগিব, নুধুলেও ধুব লাগিব, মানে আমি সেই স্থানবিলাক আগত ধুই ল'ব লাগিব। তাৰপিছত আমি যদি বেলেগ স্থানত বোলে আমাৰ গাত লেতেৰা আছে, আমি সেই জেগাটো আমি ধুই ল'ম। আৰু সেইখিনি যেতিয়া ধুই হোৱাৰ হ'ব, তাৰপিছত আমি কি কৰিব লাগিব, যদি আমি কাপোৰত আমাৰ কিবা লেতেৰা লাগি থাকে, আমি কাপোৰৰ পৰাও ধুই ল'ম। তো ধুই লোৱাৰ পিছত আমি কি কৰিব লাগিব, চাবোন বা যিয়ে নহওক, আমি গা ধুবলৈ যি ব্যৱহাৰ নকৰোঁ, চাবোন লৈ হাতৰ তলুৱাত লৈ আমি হাত দুইখন ধুনীয়াকৈ ধুই ল'ম। তাৰপিছত আমি হাতত পানী লৈ আমি গলগলি কৰিম, মানে আমি পানী লৈ 3বাৰ আমি গৰগৰা কৰা বুলি কয় যে, আমি মানে কুলি কৰিম। তাৰপিছত আমি আকৌ কি কৰিম, নাকত পানী দি আমি অজু কৰোঁতে যেনেকৈ নাকত পানী দিওঁ, নাকত পানী দি আমি 3বাৰ নাকটো চফা কৰিম, মানে ধুই ল'ম। তাৰপিছত আমি কি কৰিম, মূৰত পানী ঢালিম। তাৰপিছত আমি সোঁ কান্ধৰ ওপৰত পানী ঢালিম, আৰু পিছত আকৌ বাওঁ কান্ধৰ ওপৰত পানী ঢালিম। আমি কি কৰিব লাগিব, যে নাকত আমি পানী দিম, হয়নে, নাকৰ ভিতৰত আমি 3বাৰ ধুই ল'ম। তাৰপিছত অজুৰ পিছত আমি কি কৰিম, পানী মূৰত ঢালিম। তাৰপিছত আমি কি কৰিম, সোঁ কান্ধৰ ওপৰত পানী ঢালিম, আৰু তাৰপিছত আমি বাওঁ কান্ধৰ ওপৰত পানী ঢালিম। এইদৰে আমি কি কৰিম, সৰ্বশৰীৰত পানী ঢালিম, মানে গোটেই গাটোতে আমি পানী ঢালিম, যাতে কোনো স্থানত পানী নলগাকৈ নাথাকে। সৰ্বশৰীৰত আমি যেতিয়া পানী ঢালি হৈ যাব, তাৰপিছত আমি চাবোন লগাম, বা আপোনালোকে বেলেগ বস্তু যদি ব্যৱহাৰ কৰে, বেলেগ বস্তু ব্যৱহাৰ কৰি প্ৰত্যেকটো আমি অংগ ভালকৈ ধুই চাফ চিকুণ কৰি ল'ম। তাৰপিছত আকৌ আমি গোটেই গাটো দুবাৰকৈ আমি পানী ঢালিম, আৰু মলি চলি আমি চফা কৰি ল'ম। তো এনেকৈ গা ধোৱাৰ ঠাইত আমি যদি কি হ'ব, এনেকৈ আমি গা ধোৱাৰ আগত সদায় আমি মানে গা ধোৱাৰ আগত নহয়, মানে গা ধুওঁতে এনেদৰে আমি চাফ চিকুণতা হ'ব লাগে। মানে প্ৰথমত আমি বাথৰুমত সোমাই আমি নিয়তটো পঢ়িলোঁ। নিয়ত পঢ়াৰ পিছত আমি হাত দুখন ভালকৈ ধুই ল'লোঁ কিলাকুটিলৈকে। তাৰপিছত আমি পেচাব পায়খানাৰ জেগাটো ধুলোঁ। তাৰপিছত যদি আমাৰ বেলেগ অংশত ক'ৰবাত যদি লেতেৰা নাপাক বস্তু লাগি থাকে, আমি তাক চাফ চিকুণ কৰিলোঁ। যদি কাপোৰত লাগে, আমি কাপোৰো চাফ চিকুণ কৰিলোঁ। আৰু তাৰপিছত আমি কি কৰিলোঁ, হাত দুখন ভালদৰে, তলুৱা দুখন ভালকৈ ধুই চাবোন দি, তাৰপিছত আমি
কি কৰিম, তিনিবাৰ মুখত পানী লৈ আমি কুলি কৰিম। তাৰপিছত আমি নাকত আকৌ 3বাৰ পানী লৈ কুলি কৰিম। এনেদৰে আমাৰ অজু কৰি হোৱাৰ পিছত তাৰপিছত আমি কি কৰিম, কান্ধৰ মানে সোঁফালে আমি পানী ঢালিম। তাৰপিছত আকৌ বাওঁফালে আমি পানী ঢালিম। এনেদৰে আমি গোটেই গাটোতে পানী ঢালিম। আৰু পানী ঢলাৰ পিছত যেতিয়া গোটেই গাটো তিতিব, তাৰপিছত আমি চাবোন বা বেলেগ যি নলয় আপোনালোকে লৈ আমি গা ধুই আমি মলি বা লেতেৰাবিলাক চাফ চিকুণ কৰিম। তাৰপিছত আমি পিছত আকৌ পুনৰ দুবাৰ পানী ঢালিম। আৰু এনেদৰে আমি কি কৰিম বুলি কৈছোঁ যে আমি ধুনীয়াকৈ আমি গা ধুম, মানে গাটো আমাৰ গোচল কৰা বুলি হ'ব, তেতিয়া আমি গোচল কৰা হ'ব। আৰু আজিলৈ আহোঁ। আসসালামু আলাইকুম ৱৰহমাতুল্লাহি ৱবাৰাকাতুহ।